ছাবস্ক্ৰাইব কৰক স্মাৰ্ট অসম চেনেলটো আৰু কাষত ওলোৱা ন'টিফিকেশ্যন বেলটো ক্লিক কৰক আমাৰ লেটেষ্ট টেকন'লজি ভিডিঅ' চবতকৈ আগত চাবলৈ। হেল্ল' এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল দ্য স্মাৰ্ট অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমতে SMS-টো আপোনালোকে ভালকৈ পঢ়ি লওক। হয়তো আপোনালোকৰ মোবাইলটো এনেকুৱা ধৰণৰ SMS আহিব পাৰে যে আপোনালোকৰ নাম্বাৰটোৱে ইমান টকা জিকিছে, ইটো ৱেবছাইটৰ পৰা বা ইটো এপৰ পৰা আপোনালোকে জিকিছে বুলি আহিব। তাৰপিছত আপোনালোকে যদি এই ৱেবছাইটটোত ক্লিক কৰে, ৱেবছাইটটো মানে এইটো ইমেইল এড্ৰেছ যদি ক্লিক কৰে, তেতিয়াহ'লে আপোনালোকে ইয়াতে দিব লাগিব আপোনাৰ নাম, মোবাইল নাম্বাৰ, তাৰপিছত ইমেইল এড্ৰেছ, তাৰপিছত এড্ৰেছ, তাৰপিছত এজ, এইবিলাক দিব লাগিব। তাৰপিছত আপোনালোকক খুজিব ফটো আইডেণ্টি প্ৰুফ, মানে যিকোনো ভোটাৰ আইডি হওক, পান কাৰ্ডৰ কপি ফটো মাৰি দিব লাগিব। আপোনালোকে এইটো কাম ভুলতো নকৰিব। তাৰপিছত আপোনালোকে সেইটো SMS ইমেইলটো পঠোৱাৰ পিছত তাৰপিছত এইটো SMS আহিব যে আপোনাক পিছদিনাখন 11টা বজাত আপোনাক লগ ধৰা হ'ব বুলি আহিব। 11টা বজাত আহিব পাৰে বা 10টা বজাত আহিব পাৰে, আহিব। তাৰপিছত ইয়ৰ ডেলিভাৰী এজেণ্ট নামটো আহিব, কোনে এজেণ্ট পঠাব। তাৰপিছত এইটো অহাৰ পিছত লাষ্টৰ পিছদিনাখন আহিব যে এইটো নাম্বাৰত কল কৰিবৰ কাৰণে। তাৰপিছত অলপ সময়ৰ পিছত এইটো নাম্বাৰত কল আহিব। এইটো নাম্বাৰটো অসমৰ নাম্বাৰ হয়, চাওক, অসমৰ হওক বা ভাৰতৰ হ'ব পাৰে, কিন্তু তামাম ইংলিছ মাৰিব আৰু ক'ব যে একেবাৰে মই আমেৰিকাৰ পৰা কৈছোঁ, ক'ৰবাৰ পৰা কৈছোঁ, এনেকৈ ধৰণৰ ক'ব। কিন্তু নাম্বাৰটো অসমৰো হ'ব পাৰে বা ভাৰতৰ ভিতৰৰে হ'ব পাৰে। চ' মই ভাবিলোঁ যে ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰোঁ, যে বনাই পেলাই যে আপোনালোকে এনেধৰণৰ পৰা বাচি থাকে। আৰু এদিন মোৰ লগৰীয়া এজনৰ এনেকুৱা হৈছিল, সি ভিডিঅ' এটা এডিট কৰি পেলাই তাক হোৱাটছএপত পঠাই দিছে আৰু ইমান টকা কৌন বনেগা কৰ'ৰপতিৰ পৰা জিকিছে বুলি কৈছে, KBCৰ পৰা। তাৰপিছত সিহঁতে পইচা দিবলৈ গৈছিলে, বেংকত পইচা দিবলৈ যোৱাৰ পিছত অলপ সময়ৰ পিছত মানে নেট নাথাকাৰ কাৰণে পইচাটো মানে নগ'ল। মানে বহুত ভাগ্যৰ ফলত তাৰ পইচাটো বাচিছে। সি মোবাইল বন্ধকত দি হ'লেও সি পইচাটো আনিবৰ কাৰণে গৈছিল, বেংকত পইচা জমা দি দিব ইমান টকা। তাৰপিছত সিহঁতে ইমানখিনি পইচা দিব বুলি কৈছিলে। 25 লাখ টকা পাইছিলে সি। ক'ত 25 লাখ টকা পাব, 25 টকাও পোৱা নাছিলে। এতিয়া এনেই গ'ল। চ' মই ভাবিলোঁ ভিডিঅ'টো বনাই পেলাই আপোনালোকক জনাওঁ যে এনেধৰণৰ আহিলে আপোনালোকে কেতিয়াও এইবিলাক নিজৰ পাৰ্চনেল ডিটেইলছ নিদিব আৰু ফটো আইডেণ্টিটি একদমেই নিদিব। মোক ফটো আইডেণ্টিটি খুজিছিল, বাট মই দিয়া নাছিলোঁ। মই এনেই যিখিনি বস্তু দিব লাগে সেইখিনি দিছিলোঁ, বাট এইবিলাকৰ লগত মই খেলা কৰি অলপ ভাল লাগে, চ' মই কৰিলোঁ। আপোনালোকেতো ভালকৈ নাজানিব পাৰে, চ' আপোনালোকে এইবিলাকত কেতিয়াও নকৰিব। আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক আপোনালোকৰ ঘৰৰ মানুহবিলাকক। হয়তো সিহঁতেতো নাজানে যে এনেধৰণৰ সঁচা নে মিছা। চ' আপুনি যদি ভাবিছে এই ভিডিঅ'টো কাৰোবাৰ অলপ হ'লেও হেল্পফুল হ'ব, চ' ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'টো শেষত লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিবৰ কাৰণে একেবাৰে নাপাহৰিব। চ' আজিলৈ ইমানে, ধন্যবাদ। বাচি থাকিব, ভালকৈ থাকিব। জয় আই অসম।